নমস্কাৰ অসম 24 চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকাশলংঘী মূল্য বৃদ্ধি তাৰ মাজতে আজি অসম বিধানসভাৰ চৌহদত দেখিবলৈ পোৱা গ'ল এক তীব্ৰ আৰু ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী এইবাৰ হাতত প্লে কাৰ্ড আৰু সন্মুখত ঠেলাগাড়ী লৈ বিধানসভালৈ ব্যতিক্ৰমী ৰূপত আগমন ঘটিল বিধায়ক অখিল গগৈৰ বিধায়ক গগৈয়ে ঠেলাগাড়ীত আলুগুটি কুকুৰা মাছ আৰু কণী লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে তেওঁ স্পষ্টকৈ অভিযোগ উত্থাপন কৰে যে ৰাজ্যত চলি থকা অবাধ সিন্ডিকেটৰ বাবে দিনক দিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শাসকীয় পক্ষৰ নেতা মন্ত্ৰীৰ আশ্ৰয়তে এই সিন্ডিকেটৰ ৰাজত্ব চলি থকা বুলি গুৰুতৰ অভিযোগ তুলি তেওঁ প্ৰশ্ন কৰে ইয়াৰ আঁৰত আচলতে কোন কেতিয়া অৱসান ঘটিব সাধাৰণ ৰাইজক জুৰুলা কৰা এই সিন্ডিকেটৰ মূল্য বৃদ্ধি আৰু সিন্ডিকেট ৰাজ বন্ধ কৰাৰ দাবীত অখিল গগৈৰ এই অভিনৱ প্ৰতিবাদে এতিয়া বিধানসভাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে